কেনে খবৰ আপোনালোকৰ? আমি তিনিজন আছোঁ মানুহ কেৱল আমাৰ ঘৰত, বাকীবিলাক গৈছে ফুৰিব গৈছে। তো গতিকে আমি তিনিটা পোৱালীয়ে কি কৰিলোঁ, খানা পাতিলোঁ। খানাটোত আমাৰ আজি পোলাও আৰু মাংস থাকিব মেইন বস্তু। আৰু সেই পোলাও যিটো বনাইছে ন, কি মজা লাগিছে দেখি পেলাই, বঢ়িয়া লাগিছে। আৰু তাৰপিছত এতিয়া আমি নেক্সট প্ৰচেছটো হৈছে আমাৰ মাংসটো বনাই আছোঁ। সেই মাংসটো আমাৰ বনাই আছে বাবা দাদাই, তো মই আৰু আমাৰ বাবিলি আছে, দুয়ো আমি সহযোগী। তো চাই লওক ভিডিঅ'টো কেনেকৈ বনাই আছে। Once upon a younger year, when all our shadows disappeared, the animals. One day my father, he told me, son, don't let it slip away. He took me in his arms, I heard him say, when you get older, your wild heart will live for younger days. Think of me if ever you're afraid. He said one day you'll leave this world behind, so live a life you will remember. My father told me when I was just a child, these are the nights that never die. এখন তম্বু এখন বনাই লোৱা হৈছে এই তম্বুৰ ভিতৰত, আৰু এইখন ৱালখন যে আছে, ৱালখন পাৰ হৈ যাব লাগিব আমি। ৱালখন বঢ়িয়াকৈ পাৰ হৈ ল'লোঁ, এতিয়া ইয়াতে কৰি আছে, তো চাই থাকক। আৰু গাইছ, এটা ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। ডাঙৰ মানে আমাৰ যোনখিনি মছলা আছিল, মছলাখিনি মানে এনেকৈ পৰি গ'ল। মানে বতাহ আহিছে অকস্মাত, ইয়াতে থোৱা আছিলে, তাৰপিছত বতাহটো এনেকুৱাকৈ গোটেইখন উৰাই লৈছে। গতিকে একদম ৰখাবৰ একদম এটা পাৰ্চেণ্টো মানে চান্স নাপালোঁ। গতিকে এইখিনি পৰি গ'ল, গতিকে আৰু নতুন আৰু মছলা দিব লগা হ'ল। তথাপিতো কথা নাই আৰু এতিয়া চাই থাকক। আগত মাংসখিনি এতিয়া ধুই অনা হ'ল, এতিয়া বহাই দিয়া যাব। তাৰপিছত কেনেকুৱা দেখি বা কেনেকুৱা লাগে চাই থাকক। গাইজ, এনেকৈ ওপৰত উঠি উঠি কিছু যোগাৰ কিন্তু লগাইছিলোঁ, কাৰণ চাওক এখন তম্বু, তো এনেকৈ ৰান্ধি আছে। তাতে এটা মানে আৰু বনভোজ যেনেকৈ খায় সেনেকুৱা টাইপত আমি ষ্ট্ৰাকচাৰটো বনাইছিলোঁ। এনেকৈ তলত কিছু যোগাৰ কৰিব লগা হৈছে, আৰু ধোঁৱা আগতে বহুত ধোঁৱা আহিছে, মানে ব্লক হৈ গৈছে জেগাটো, সেইকাৰণে এইটো চাইডে ওলাই আহিছে ধোঁৱাবিলাক। গতিকে মোৰ চকুত একদম মানে পানী ওলাই আছে। কান্দছ না তুমি? কান্দিছোঁ, বহুত কান্দিছোঁ। কিবা নতুন গেমৰ ওপৰত কাম কৰি আছে। গেমাৰ গেম আহি আছে, কৈ দিয়া। গেম আহিছে, ছাৰপ্ৰাইজ। ছাৰপ্ৰাইজ টেষ্টৰত পাব গেম। অঁ, প্ৰীতম শৰ্মা, দ্য হেকাৰ শৰ্মা। হেকাৰ শৰ্মা, প্ৰীতম শৰ্মা উৰ্ফ হেকাৰ শৰ্মা, হেকাৰ শৰ্মা। চাৰ্চ কৰিলে পাই যাব। বঢ়িয়া, গেম আহিছে, আগুৱাই গেম যাই থাকা, আহিছে। তোমাৰ প্লে উজ্জ্বল ষ্টৰত ভৱিষ্যত আহিব, কামনা কৰিলোঁ। ফেমাছ হৈছে গেম অঁ, অতিগ্ৰে। বঢ়িয়া। এতিয়া আচল মালটো ঢালি দিলে, হৈছে মাংস। পানী লৈ আহা অলপ। অঁ, ফুল লাগিব। য়াম্মি। বাবাৰ এটা বঢ়িয়া ৰান্ধে, আপোনালোকে লাগিলে DM কৰিব পাৰিব, কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। সেই গোটেই এখন উল্টি গৈছিল বতাহত, সেইটো থাক। বঢ়িয়া, পানী আহি গ'ল। ইউটিউবত এটা চেনেলো আছে আমাৰ পাকঘৰ বুলি, সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰিব। তোমাৰ দিছিলা যি ভিডিঅ', আৰু ইনষ্টাগ্ৰামতো আছে, অবিনাশ কিটচেন বুলি আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। অতিগ্ৰে কবিতাছ কিচেনক পাৰ কৰাব। অঁ, আৰু গাইজ বাৰে বাৰে জুইটো নুমে যায়। তাকেতো কিবা আইডিয়া দিয়কচোন। যি গৰম লাগিছে, ঠাণ্ডাই খাব ইচ্ছা গৈছে, ঠাণ্ডাই খাব ইচ্ছা গৈছে, যি গৰম। পানী জেকা হৈছে যি, নিমখ ঢালা পৰিব। গাইজ, মাংসখন বহাই দিছি, আৰু জুইটো কিন্তু বাৰে বাৰে নুমে যায়, বাৰে বাৰে আৰু উঠিব লাগে। আমি বৰ্তমান ঠাণ্ডা পাৰ্টি কৰোঁ, সেইটো এক্সট্ৰা পাৰ্টি। এইটো এক্সট্ৰা পাৰ্টি, চাই থাকক। বহুত গৰম পৰছি, আৰু পানীছোঁ দেখিছি না, একদম বা ধোৱাটোত একদম মানে চকু পানী ওলাই গৈছে। গতিকে ঠাণ্ডাটো মেইন আৰু চাই থাকক। আৰু এইটো ওপৰত যাম, তাতে যাই পেলাই তাতে খাম। অহ' কি শান্তি, চাই থাকক। আৰু গাইজ, এনেকৈ জাগত পূৰা পানী ভৰ্তি কৰি ল'লোঁ। এনেকৈ পিঁয়াজ কাটি লৈছোঁ, নেমু, পাতগিলাচখিনি লৈ ল'লোঁ,
তাৰপিছত এতিয়া আমাৰ যোনখন মানে হেৰি বনাই আছিলে সেইখন এতিয়া নমাৰ পৰা আহিছে আৰু গাইজ যেতিয়া ৰান্ধা শেষ হ'ল তাৰে পিছত জুইটো বেছিকৈ উঠিব দিছে এনে পচা লগা কেনে বঢ়িয়া ভোক লাগছি নেকি খাবা লাগে আৰু ভোক লাগছি বঢ়িয়া আমি এতিয়া ওপৰত উঠি আছোঁ সেয়া আমাৰ আছে পিছফালে এখন আঞ্জা তো বলক এতিয়া আমি যাই আছোঁ নাজাৰা চাই পেলাই খাম ইয়াতে পাৰি নেকি এটা চাচোন গৈছে মালটো এখন দিছে পূৰ্ব বুলি ভাবিছোঁ He said one day you'll leave this world behind, so live a life you will remember. My father told me when I was just a child, these are the nights that never die. My father told me you get older, your wild heart will live for younger days. Think of me if ever you're afraid. He said one day you'll leave this world behind, so live a life you will remember. My father told me when I was just a child, these are the nights that never তো গাইজ এইটোৱে আছিল আমাৰ আজি খানা ভিডিঅ' তাতেলৈকে বাই বাই